ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে মোৰ মাটি মোৰ দেশ এই অনুষ্ঠানটো আমি নন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি অনুষ্ঠানটো কৰিবলৈ চেষ্টা কৰিছোঁ হওক। সেই উপলক্ষে আমি আমাৰ বিদ্যালয়ৰ কাষতে থকা আমাৰ প্ৰাক্তন ছাত্ৰ নয়নজ্যোতি লেখাৰুক, শ্বহীদ নয়নজ্যোতি লেখাৰুক, যি ইতিমধ্যে CRPFত কৰ্মৰত হৈ আছিলে। 2012 চনৰ মহাৰাষ্ট্ৰৰ গড়চিয়ালিত তেওঁ শ্বহীদ হৈছিলে। দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ তেওঁ শ্বহীদ হ'ব লগা হৈছিলে। গতিকে আজি আমি তেওঁৰ ঘৰলৈ আহি তেওঁৰ পৰিয়ালবৰ্গক লগ পাই আমি সমবেদনা জনোৱাৰ লগতে তেওঁৰ মাতৃক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাইছোঁ। আৰু এই অনুষ্ঠানৰ লগত আমি সংগতি ৰাখি আমি সকলোকে জনাব বিচাৰিছোঁ যে এইদৰে আমাৰ দেশখন ৰক্ষা কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে। মোৰ ল'ৰা শ্ৰী নয়নজ্যোতি লেখাৰু 1912 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখত শ্বহীদ হৈছিল মহাৰাষ্ট্ৰৰ গড়চিয়ালিত। 2012 মহাৰাষ্ট্ৰৰ গড়চিয়ালিত। এতিয়া চাওঁতে 10 বছৰ পাৰ হ'ল আৰু সেই উপলক্ষে আজি হাই ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আহিছে। মোৰ ভাল লাগিছে তেওঁক সম্বৰ্ধনা জনাবলৈ। ইয়াকে কৈ মই ইমানতে সামৰণি মাৰিলোঁ। উৎসৱৰ সংগতি ৰাখি আমাৰ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে যি নিৰ্দেশনা দিছিলে, আজি স্থানীয় বীৰ শ্বহীদৰ ঘৰলৈ আহি পেলাই তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আমাৰে সৌভাগ্যৰ কথা। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেওঁ নয়নজ্যোতি লেখাৰু, আমি তেখেতৰ ঘৰলৈ আহিলোঁ। আমাৰ বীৰ শ্বহীদ তেখেতক আহি পেলাই আমি তেখেতৰ পৰিয়ালবৰ্গক আজি এই শুভক্ষণত আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। ধন্যবাদ।